তো নমস্কাৰ ৰাইজ, ৱেলকাম টু ৰাহুল ব্লগছ। তো আজি আপোনালোকক তো শ্ৰী শ্ৰী হনুমান মন্দিৰ লৈ যাম। তো হনুমান মন্দিৰটো আপোনালোকক অলপমান দেখুৱাম বুলি ভাবিছোঁ। তো চাওক, মোৰ পিছত আছে হনুমান মন্দিৰ। তো অলপমান দেখুৱাম আপোনালোকক। চাই থাকক ভিডিঅ'টো শেষলৈ। তো বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ পিছফালে আছে জয় শ্ৰীৰাম শ্ৰী শ্ৰী হনুমান মন্দিৰ। তো আজি আপোনালোকক ভিতৰলৈ লৈ যাম। তো চাই থাকক ভিডিঅ'টো শেষলৈ। তো আৰু মোৰ পিছফালে আছে মিথুন দা ব্লগ বনাই আছে সিও। তো আৰু যদি আপোনালোকে আহিম বুলি ভাবিছে এই শ্ৰী শ্ৰী হনুমান মন্দিৰটো, তো বকৰ পৰা প্ৰায় 16 কিলোমিটাৰমান হ'ব। তো চাই থাকক আজিৰ ভিতৰতো আহিব পাৰে। আৰু এই মন্দিৰটো তো প্ৰায় 9/11/2021 চনত স্থাপিত হৈছিল। তো কিমান বছৰ পুৰণি হ'ব পাৰে এই মন্দিৰটো। এই মজা এটা পৰিৱেশ। আৰু গেটৰ সন্মুখৰ পৰা ভিতৰলৈ সোমাই আহি আপোনালোকে দেখা পাব এনেকুৱা পৰিৱেশ। তো চাওক, মজা এটা পৰিৱেশ। এটা ক্লিপ দেখুৱাইছোঁ আপোনালোকক, চিনেমেটিক শ্বট। তো চাই থাকক কি মজা। মুখ হাত ধুই ল'লোঁ, এতিয়া মন্দিৰলৈ যাম। তো চাই থাকক। আৰু যদি আপোনালোকে আহে তো গৰম লাগে তেতিয়াহ'লে এই ঘৰটোত জিৰাব পাৰে। তো বঢ়িয়া এটা খেৰৰ ঘৰ আছে, মজা ঠাণ্ডা পৰি। আৰু আপোনালোকক যে কৈছিলোঁ শ্ৰী শ্ৰী হনুমান মন্দিৰ, তো এইটোৱে আছিল হনুমান মন্দিৰ। তো চাওক মজা। আৰু যদি বাহিৰৰ পৰা আহে মানুহ কোনোবাই এই শ্ৰী শ্ৰী হনুমান মন্দিৰত, তো এইটো ঘৰত থাকিব পাৰে, খাব পাৰে। এইটো ঘৰ এক্সট্ৰাকৈ আছে। এতিয়া মই যাম মন্দিৰটোৰ ভিতৰত। তো মন্দিৰটোৰ ভিতৰত অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মন্দিৰত সোমোৱাৰ লগে লগে তো এনেকুৱা এখন চেৰি পাব। তো চাওক, কি মজা এটা পৰিৱেশ। পুৰা মিথুন দাও ব্লগ বনাব লাগি গৈছে, পুৰা ব্লগ বনায়ে আছে মিথুন দাও। তো চাওক, এইটোৱে হৈছে শ্ৰী শ্ৰী মা হনুমান মন্দিৰ। তো চাওক আপোনাৰ গুরু তুমি শিরোমণি আসিলা যে গুরু দেখাগিরি। আৰু মোৰ লগত এজন দাদা আছে, তো পূজাৰী হয় তেখেতৰ লগত অলপমান কথা পাতিব চেষ্টা কৰিম। কেনেকুৱা, কিমান টাইমত পূজা দিয়ে, কিমান মানুহ হয়, কিমান তাৰিখে পূজা হয়। তো অলপমান দাদা ইয়াতে কিমান তাৰিখে পূজা কৰা হয়? পূজা আপোনাৰ তাৰিখটো সদায়ে পূজা আৰতি হয়, মানে পুৱা ৰাতি 8টা বজাত আৰু গধূলা সন্ধিয়া টাইমত 7টা বজাত পূজা কৰা হয়। 7টা বজাত পূজা হয়। সদায় নিয়মিত এনেকৈ চলি আছে আপোনাৰ। আৰু বাকীতো পূজাৰ ডাঙৰকৈ তাৰিখটো ইমানটো মই নাজানো। সেই লিখা আছে তাতে আপোনাৰ বৰ্ডত সদায় পানী মানুহ হৈ থাকে। लेकिन मंगलवार अपना मानू है, मंगलवार मेन मंगलवार शनिवार 2 दिन मानू अपना जाने। मंगलवार का पूजा हनुमान मंदिर और हनुमान बाबा पूजा এইটা নিয়মটা এনে চলি আছে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি থাকক চেনেলটো, পিছলৈ যাতে নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ আপোনালোকক ভাল ভাল টপিকৰ ওপৰত। তো বাই বাই। তো এইখিনিয়ে। তো চাওক।